Hey guys, welcome back to my channel Foodie. আৰু আজি গৈ আছো আমি যোগীঘোপা পাহাৰত। Hi guys, আৰু এতিয়া আমি আহিছো পাহাৰত যোগীঘোপা পাহাৰত। আজি ফুৰিবলৈ আহিলো, আপোনালোককো দেখাম। আৰু ইয়াত চাব লগা বস্তু বহুত আছে কিবা কিবি, বাট ইমানখিনি দেখাব নোৱাৰিম চাগে। তথাপি যিমানখিনি পাৰো সিমানখিনি আপোনালোকক দেখাম। আৰু এতিয়া মানে চিৰি বগাই যাই আছো, তো গৈ উঠি আপোনালোকক দেখাই আছো। এনেকৈ যাব লাগে পাহাৰলৈ। আৰু এয়া শিল, পাহাৰৰ ওচৰতে আছো আমি। আৰু এইটো নদীটো হয়, দিছ ইজ দ্য ৰিভাৰ। এনেকৈ অকমান ওপৰত উঠিব লাগিব। আৰু এইখন পাৰ্ক হয় আৰু দেখাত বহুত ধুনীয়া লাগে ঠাইখিনি। এইবাৰ মই প্ৰথম আহিছো, চ' ঠাইখিনি ভাগৰ লাগিছে, চৰি। আৰু এইপিনেদি চাওক কিমান ধুনীয়া ভিউ আহে। সৌখন দেখিছে যে, সৌখন হৈছে নৰনাৰায়ণ সেতু। আমাৰ ঘৰৰ পৰা ওচৰতে হয়। আৰু এইটো ব্ৰহ্মপুত্ৰ ৰিভাৰ হয়। চাওক এইটো চাওক, এইটো দেখিছে বান্দৰ হয়, পানীৰ ওচৰত আছে। এইটো দেখিছে, এইটো বান্দৰ হয়। এইটো বান্দৰ হয়, সোণালী বান্দৰ। ইমান মানে ওচৰৰ পৰা দেখা যোৱা নাই। এইটো চাওক, এইটো গুহাৰ ভিতৰত মন্দিৰ হয়। এইটো শিলৰ গুহা হয় এইটো, আৰু গুহাৰ ভিতৰত মন্দিৰ হয়। চাওক, ইয়াত হেনো আগত মানে যোগীবিলাক আহি ইয়াত যোগ কৰিছিলে, এতিয়া এনে আছে। এইটো শিৱ মন্দিৰ হয়। এইটো শিৱ মন্দিৰ নমুনো, এইটো কি বা প্ৰাচীন গুহা হয়, কি মন্দিৰ গম পোৱা নাযায়, কিন্তু মন্দিৰ হয় ইয়াত। এই চাওক, চাকি জ্বলাই ইয়াত যোগীবিলাক আহি ইয়াত ধ্যান কৰিছিলে। মই সেৱা এটা কৰি লওঁ। আৰু এয়া অকমান তলৰ ফালে নামি যাব লাগিব। এয়া চাওক, এইবিলাক শিল চাওক, কিমান ডাঙৰ ডাঙৰ শিল আৰু কিমান প্ৰাচীন শিল হয় এইবিলাক। আৰু এয়া চাওক বান্দৰ, কিমান বান্দৰ আছে। এইটো এটা, সৌটো এটা। এইবিলাক চাওক বান্দৰ, এইটো এটা বান্দৰ হয়। চ' কিউট, কিমান কিউট হয় ন। এইটো মেকুৰী, বিল্লী ৰাণী। হাই হাই। এইবিলাক চাওক, এটা বান্দৰ হয়। হাই নকৰবাৰে বাবু, জকা বুলি ভাবে ইফালে আইফালে কিয় জকা। এইবিলাক চাওক কিমান বান্দৰ আছে। ও মাই গড, ওয়াও। ও মাই গড, ইমান চাওক, ইমান চাওক। এইবিলাক চব বান্দৰ হয়। আগত মন্দিৰ আছে, চাওক চিৰিৰে সৌটো মন্দিৰ গুহাৰ ভিতৰত দেখিছে। এনেকৈ চিৰি দি দিছে। মই নবগাও, চেণ্ডেল পিন্ধি যাবও বেয়া লাগে মন্দিৰৰ ওপৰত, আৰু চেণ্ডেল নিপিন্ধাকে মই নোৱাৰিম। এয়া চাওক, সৌটো ওপৰত মন্দিৰ, এইটো গুহাৰ ভিতৰত চাওক, ইমান ওপৰত। এইখন নৰনাৰায়ণ সেতু হয়, এইখন দেখিছে। আৰু ইটো চাইডে আমি আছো। এইটো কি চাইড হয়, পূব না পশ্চিম না উত্তৰ? পূব। আমি উত্তৰ চাইডত আছো আমি। আৰু সৌখন দেখিছেনে, নৰনাৰায়ণ সেতু হয় এইখন। এখন বহুত পুৰণি হয়।
ওপৰত উঠি আহিলোঁ সৌ তলত আছিলোঁ নদীটোৰ ওচৰত আৰু এতিয়া ওপৰত উঠি আহিলোঁ ইমান ভাগৰ লাগিছে কিন্তু আপোনালোকৰ কাৰণে যিকোনো তো ভিডিঅ'টোত লাইক কৰিব কমেণ্ট শ্বেয়াৰ কৰিব আপোনালোকৰ কাৰণে ইমান কষ্ট কৰি আছোঁ আগত গৈ আছোঁ দেখাই আছোঁ এতিয়া আন্ধাৰ হৈছে বহুত ভাগৰ লাগিছে বহুত ওপৰত উঠিলোঁ আৰু এইবিলাক দেখিছে যে এইবিলাক সেইবিলাক মই ওচৰৰ পৰা দেখাই আছোঁ এইবিলাক ধৰিব পাৰিছেনে এইবিলাক বিস্কুট টাইপৰ ইটা হয় এয়া মান আৰু আহোম মোগলৰ না বাবু মান আৰু আহোমৰ যেতিয়া যুদ্ধ হৈছিল মানে বনাইছিল ন চৰি আহোমে বনাইছিল এইবিলাক কীৰ্তিচিহ্ন হয় এইবিলাক ওপৰত দেখা পাইছে এইবিলাক সকলো যেতিয়া মানে মান আৰু আহোম মানে যুদ্ধ হৈছিলে সেই যুদ্ধৰ সময়ত হয়তো মোক যুদ্ধৰ সময়ত এইবিলাক আহোমে বনাইছিল আহোম ৰজা কিবা চুকাফা আছিলে চৰি মই নামটো পাহৰি গৈছোঁ তেখেতে বনাইছিলে এইবিলাক দেখিছে এইবিলাক কীৰ্তিচিহ্ন হয় আমাৰ আপুৰুগীয়া সম্পদ হয় এইবিলাকে চিঞৰি আমাক বুৰঞ্জীৰ কথা ইতিহাসৰ কথা কয় হয়নে নহয় আৰু ইয়াত মানে যিখিনি বস্তু আছে বহুত ভালকৈ আছে ধুনীয়াকৈ ৰাখিছে সংৰক্ষণ কৰি বহুত ভাল লাগিছে আৰু বহুত চাফ চিকুণ হয় এইবিলাক চাওক ৰাস্তাত একো নাই খালি পাত্তাবিলাক যে ওপৰৰ পৰা পৰিছে পাতবিলাক সেইবিলাক আছে তাত বাহিৰে একো নাই আৰু চৰি মই মানে বহুত মানে হেফাই গৈ আছোঁ মই বহুত ওপৰত আহিলোঁ চাওক তলৰ গমো নাপাব সেইটো চেৰিৰে একেবাৰে ওপৰৰ পৰা তলত আহিছোঁ চৰি তলৰ পৰা ওপৰত আহিছোঁ পাগলে হৈছোঁ মই চাওক এইটো ৰিভাৰ হয় ব্ৰহ্মপুত্ৰ ৰিভাৰ হয় তলত আছে কিন্তু ওপৰত নাই হা এইবিলাকতো নহয় এইবিলাক পাৰ্ক টাইপৰ বনাই দিছে এইবিলাক যিবিলাক আছে চব আহোম ৰজাই বনোৱা আৰু ইয়াত মাছ আছে সন্ধিয়া হৈছে মই এদিন আহি কিনে আপোনালোকক সম্পূৰ্ণ দেখাই দিম সব ৰেকৰ্ড কৰিব পৰা নাই আৰু বহুত বস্তু আছে দেখাবলগীয়া কিন্তু ৰেকৰ্ড কৰিব পৰা নাই ইয়াত মাছ আছে মাছ পুহি ৰাখিছে এই দুটাত এই নদী দুটাৰ পানীবিলাক লগ হৈছে ৰাস্তাটোৰে পাহাৰখনৰ ইমূৰৰ পৰা সিমূৰলৈ যাব পাৰি আৰু এইবিলাক গুহা চাওক সৰু সৰু গুহা আৰু বহুত আছে গুহা সৌটো পাহাৰৰ লাষ্ট দেখিছে সৌটো পাহাৰৰ একদম লাষ্ট শিখৰ হয় আৰু সৌবিলাক দেখিছে যে সৌবিলাক হৈছে মান সেনাক ৰুধিবৰ বাবে আহোম ৰজাই ইয়াত সৈন্য সামন্ত লৈ কিনে চেউনি পাতিছিল এই যোগীঘোপা পাহাৰত আৰু সৌ চাইডে যে মই দেখাইছো পাহাৰৰ মানে যিবিলাক গুহা আছে তাত আগতে যোগীৰ আছিল মানে যোগী যোগ কৰিছিল সেইকাৰণে এই ঠাইখনৰ নাম যোগীঘোপা হৈছে এইবিলাক চাও সৌবিলাক দেখিছেনে সৌবিলাক দেখিছেনে এইবিলাক সকলো আমাৰ মানে পুৰণি হিষ্টৰিকেল বস্তু হয় আৰু ইয়াত বহুত ধুনীয়াকৈ ৰখা আছে চাফ চিকুণ হয় ঠাইখিনি এইখিনি ভাল লাগিছে কিছুমান ঠাইত মানে আমাৰ হিষ্টৰিকেল বস্তুটো একো কি কম আৰু মূল্যই নোহোৱাৰ নিচিনা হৈছে কিন্তু ইয়াত ধুনীয়াকৈ ৰখা আছে আৰু ইয়াত পাৰ্কৰ চিষ্টেমত কৰি দিছে যাতে আহিব পাৰে আমাৰ যুৱচামে যাতে জানিব পাৰে যে আমাৰ হিষ্টৰীৰ কথা আমাৰ অসমখনৰ আগৰ মানে ইতিহাসৰ কথা ভালদৰে জানিব পাৰে তাৰ বাবে এইবিলাক বনোৱা হৈছিল মানে পাৰ্কখন বনোৱা হৈছে এইবিলাক আগৰ পৰাই আছে আৰু ইয়াত এটা হাতী হিল আছে না ইয়াত এটা হাতী হিল আছে সৌফালে আছে মই যদি পাৰো দেখাই দিম আৰু নোৱাৰিছো আজি আবেলি হৈছে বহুত ৰাতি হৈ গ'ল আৰু সেইফালে এটা মন্দিৰো আছে কভাৰ কৰিব নোৱাৰিম চাগে
বেয়া নাপাব যিখিনি পাৰো মই অসমৰ আমাৰ ইতিহাসৰ বস্তু আপোনালোকক দেখালো আৰু বহুত কষ্ট কৰি সৌ তাৰ পৰা চিৰিটো দেখিছে যে সৌফালে সৌটো দেখিছে না সেইফালৰ পৰা বহুত একদম তলৰ পৰা আহিছো আৰু বহুত ওপৰত আহিছো মোৰ 5 মিনিট মান সময়তো মই বহিয়ে আছিলো বহুত মানে ভাগৰ লাগিছে আৰু মোৰ থাইৰয়েড আছে থাইৰয়েডৰ প্ৰবলেম আছে সো মই মানে বেছি মানে হেৰি কৰিলে মোৰ ভাগৰ লাগে তথাপি বহুত কষ্ট কৰি দেখালো আপোনালোকক যদি এইখিনি বস্তু চাই ভাল লাগিছে নিশ্চয় শেয়াৰ কৰিব আমাৰ অসমৰ হিষ্টৰিকেল বস্তু হয় যিমান শেয়াৰ হ'ব ইয়ালৈ পৰ্যটক আহিব আৰু ভাল লাগিব আমাৰ অসমৰ পৰ্যটন উদ্যোগটোৰ কাৰণে বহুত ভাল হ'ব সো আপোনালোকে শেয়াৰ কৰিব লাইক কৰিব কমেন্ট কৰিব আৰু মই যেহেতু ৰেচিপিৰ বিষয়ত ভিডিঅ' বনাও গতিকে ৰাতি আপোনালোকৰ লগত কেকৰা ৰেচিপি এটা শেয়াৰ কৰি আছো এতিয়া আপোনালোকে এইখিনি বস্তু চাই লওক আৰু তেতিয়া হলে ৰাতি লগ পাই আছো এতিয়া ইয়াৰ পৰা যামগে আৰু বহুত মানে আবেলি হৈছে থাম্বনেইলৰ কাৰণে ফটো মই মাৰিব পৰা নাই মানে উপায় নাই সো লগ পাই আছো কেকৰাৰ সবজি বনাবৰ বাবে এয়া হালধি দিছো আৰু নিমখ দিছো এতিয়া মিক্স কৰি দিব লাগিব আৰু এইফালে কেৰাহীখন গৰম হ'বলৈ দিছো মিডিয়াম কৰি ৰাখি দিছো ইয়া কেৰাহীখন প্ৰায় গৰমে হৈছে এতিয়া ইয়াত কেকৰাখিনি ভাজি লম এইফালে কেৰাহীখন গৰম হৈ গৈছে সো ইয়াত মিঠাতেল দি দিলো অকমান সৰহকৈ দিছো ইয়াতে সবজিটো বনাব পাৰিম এইখিনি অকমান গৰম হলে এতিয়া কেকৰাখিনি দি দিম এয়া কেৰাহীখন গৰম হৈ গৈছে আৰু তাত দি দিছো এয়া কেকৰা কেকৰা ভাজিতে অকমান সাৱধান হ'ব লাগে বহুত ফুটিছে এইখিনি অকমান ভজা হোক তাৰপিছত মই আপোনালোকক দেখাই আছো এইফালে মোৰ কেকৰা ভজা হৈ গ'ল আৰু ধুনীয়াকৈ ৰঙাকৈ ভাজিব লাগে কেকৰাখিনি মোৰ ৰঙা পৰি গৈছে আৰু ইয়াত তেল দি দিলো কেৰাহীখনত ননষ্টিক কেৰাহীত বনালে এটাই ফাইদা মানে তেলটো অকমান কমকৈ লাগে সেইটোৱে মই অকমান কমকৈ দিলো তাৰপিছত তেজপাত এখিলা আৰু এটা জলকীয়া দি দিছো শুকান জলকীয়া আৰু এয়া পিয়াজখিনি একদম মিহি মিহিকৈ মানে কুটি লৈছিলো কুটি মানে একচুয়ালি যেটো মানে ৰুকুনাৰ যেটো মানে অকমান ডাঙৰ সাইড থাকে সেই সাইডটোৰে ৰুকি লৈছিলো আৰু পিয়াজখিনি অকমান সময় ভাজি ললো ঢাকনি দি দি তাৰ পিছত দি দিছো মই আদা নহৰুৰ পেষ্ট অকমান দি দিছো আৰু এতিয়া কেকৰাখিনি একেবাৰে ঢালি দিলো মানে পিয়াজ আৰু আদা নহৰুৰ ফ্লেভাৰটো যাতে কেকৰাত সোমাই যায় সেই কাৰণে আৰু অকমান মই বেছি গ্ৰেভি নকৰো সো অকমান নিমখ দিছো তাৰ পিছত দি দিলো হালধি তাৰ পিছত জিৰা পাউডাৰ দিছো অকমান আৰু অকমান ৰেড চিলি পাউডাৰ দিছো এতিয়া পানী ঢালি দিলো সৰি আপোনালোকে বেয়া নাপাবো মানে মাইন্ডটো অকমান আউট মানে কি কম আৰু মানে বেলেগ সাইডে গৈ আছে সো মই হেৰি কৰা নাই আৰু এইফালে সবজি ৰেডি হৈ গল মোৰ ইয়াত অকমান গৰম মছলা দিলো আৰু এতিয়া আপোনালোকৰ লগত ৰেডি এইফালে চাওক এইখিনি হৈছে কেকৰাৰ সবজি আৰু এয়া দালি বিশেষ একো নবনালো মানে ঘৰলে গৈছিলো সো আহি পাওঁতে মোৰ দেৰি হৈ গ'ল এইকাৰণে মই টেষ্ট কৰি জনাই আছো কেকৰা
বহুতে টেষ্টি হৈছে খাবলে আপোনালোকে এবাৰ এনেকৈ বনাই খাব যদি কেকুৰা খায় সকলো মানুহে নাখায় তো আপোনালোকে যদি খায় আৰু কোনোবা খয় যদি চাই আছে এনেদৰে বনাই খাব আৰু ব্লগটো ভাল লাগিল যদি কি কৰিব লাগিব আগতে কৈছোৱে আপোনালোকে সব জানে সো লাইক কমেন্ট শেয়াৰ আৰু সাবস্ক্ৰাইব আজিলৈ আহো তেতিয়া হলে বাই বাই আৰু এটা নতুন ৰেচিপি লগ পাই আছো